কামাখ্যা মন্দিৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰতত বিয়পি থকা মুঠ 51খন শক্তিপীঠৰ ভিতৰত এইখনো অন্যতম। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকে অসমৰ সবাতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। আজিৰ এই ভিডিঅ'টোত আহক জানো কামাখ্যা মন্দিৰৰ উৎপত্তি কেনেদৰে হৈছিল। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। কামাখ্যা মন্দিৰৰ উৎপত্তি সম্পৰ্কে কালিকা পুৰাণত এটা আখ্যান আছে, য'ত কামাখ্যা মন্দিৰৰ উৎপত্তি সম্পৰ্কে বৰ্ণনা কৰা হৈছে। দক্ষ ৰজাৰ জীয়ৰী আছিল সতী। সতী অতি গুণী জ্ঞানী আৰু অপৰূপ সৌন্দৰ্যৰ অধিকাৰী আছিল। সতীক বিয়া কৰাবলৈ ব্ৰহ্মাণ্ডৰ সকলো ৰজা মহাৰজাই মন প্ৰকাশ কৰিছিল, কিন্তু সতীয়ে মনে প্ৰাণে মহাদেৱক ভাল পাইছিল। সেই এদিনাখন পিতৃৰ অমততেই মহাদেৱৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। সা সম্পত্তি নথকা ভাং খাই ঘূৰি ফুৰা টকনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই উত্তৰাখণ্ডৰ হৰিদ্বাৰ কণখল গাঁৱত অৱস্থিত দক্ষেশ্বৰ মহাদেৱৰ মন্দিৰত এক ডাঙৰ যজ্ঞৰ আয়োজন কৰিছিল, য'ত ব্ৰহ্মাণ্ডৰ সকলো দেৱ দেৱী ঋষি সাধুক নিমন্ত্ৰণ কৰা হৈছিল। কিন্তু তালৈ জীয়েক জোৱায়েকক নিমন্ত্ৰণ কৰা নাছিল। তথাপিও সতীয়ে পিতৃৰ যজ্ঞ বুলি বিনা নিমন্ত্ৰণে যজ্ঞস্থলীত উপস্থিত হৈছিলগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলি ৰাগ পালে। মহাদেৱৰ নাম লৈ নানান অপমান কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণ ত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হৈ পৰিল আৰু কাল ৰূপ ধাৰণ কৰিলে। সতীৰ মৃতদেহ কান্ধত লৈ মহাদেৱ গোটেই বিশ্বভূমি ফুৰিবলৈ ধৰিলে। তাকে দেখি দেৱতাসকলে ভয়ত বিষ্ণুৰ ওচৰ পালেগৈ। ভগৱান বিষ্ণুৱে মহাদেৱক বহুত বুজায়ো বিফল হ'ল। শেষত বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহৰ অংগবোৰ কাটিবলৈ ধৰিলে। সতীৰ দেহৰ বিভিন্ন অংগ ভাৰতৰ বিভিন্ন ঠাইত পৰাত সেই ঠাইত একোখন দেৱীপীঠৰ সূচনা হ'ল। য'তেই সতীৰ দেহৰ অংশ পৰিছিল তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। অসমৰ নীলাচল পাহাৰত সতীৰ জনিভাগ পৰিছিল আৰু তাতেই সেইবাবে কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল। আৰু সেয়েহে আজিও কামাখ্যা মন্দিৰত জনীক পূজা কৰা হয়। পোনপ্ৰথমে কামাখ্যা দেৱীৰ মন্দিৰ প্ৰাগজ্যোতিষ ধিপতি কিৰাতবংশীয়া নৰকাসুৰে নিৰ্মাণ কৰিছিল বুলি প্ৰবাদ আছে। নৰকাসুৰ কামাখ্যা দেৱীৰ পৰম ভক্ত আছিল। তেওঁই নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে পৰম ভক্তিৰ বলত কামাখ্যা দেৱীৰ দৰ্শন পাবলৈ সক্ষম হ'ল। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই নৰকাসুৰৰ মতিভ্ৰম ঘটালে। তেওঁ দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ালে। দেৱীয়ে ক'লে যে দেৱী আৰু নৰমনিষৰ মাজত বৈবাহিক সম্পৰ্ক কেতিয়াও সম্ভৱ নহয়। কিন্তু নৰকাসুৰে যেন তেন প্ৰকাৰে দেৱীক বিয়া কৰাবলৈ জিদ ধৰাত কামাখ্যা দেৱীয়ে তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ এটা বুদ্ধি সাজিলে। দেৱীয়ে ক'লে নৰকে যদি মন্দিৰৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে মন্দিৰৰ নামনিৰ পৰা ওপৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে তেওঁ নৰকাসুৰৰ সৈতে বিয়াত বহিবলৈ ৰাজি আছে। দেৱীয়ে ভাবিছিল নৰকাসুৰে এই কাম কেতিয়াও কৰিব নোৱাৰে। কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হ'ল। দেৱীয়ে দেখিলে যে কথা বিষম, সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ল। তেওঁ এটা কুকুৰাক নিশা শেষ নোহোৱাতেই ডাক দিবলৈ আদেশ দিলে। নিশা শেষ নোহোৱাতেই কুকুৰাই ডাক দিলে। দেৱীয়ে নৰকক ক'লে যে কুকুৰাই ডাক দিলে ৰাতি পুৱাল। নৰকে চৰ্ত পূৰণ কৰিব নোৱাৰিলে। প্ৰচণ্ড ক্ৰোধত নৰকে খেদি খেদি গৈ বৰ্তমানৰ কুকুৰা কটা নামৰ ঠাইত সেই কুকুৰাটো দুচেওকৈ কাটিলে। নৰকাসুৰে নিৰ্মাণ কৰা শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়, যাক মেখেলা উজোৱা বাট নামেৰে জনা যায়। কোৱা হয় যে এই পীঠৰ মন্দিৰ সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। পিছলৈ এই পীঠ মাটিৰ তলত বিলুপ্তপ্ৰায় অৱস্থাত পুত গৈ আছিল। সেই পৰ্বতৰ অধিবাসীসকলেই সেই মাটিৰ স্তূপকেই দেৱস্থান বুলি মানি লৈ পূজা কৰি আহিছিল। এবাৰ বিশ্বসিংহই নৈশ অভিযান কালত সৈন্যসকলৰ পৰা বিচ্ছিন্ন হৈ পৰে। পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পুকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হৈ গৈ তাত মাটিৰ এক স্তূপৰ কাষত গছৰ শিপাত বহি থকা এগৰাকী বুদ্ধাৰ পৰা জানিব পাৰিলে যে এই স্তূপটো পুৰণি অধিবাসীসকলৰ দেৱস্থান আছিল। ৰজাই সেই মাটিৰ স্তূপতেই সৈন্যবাহিনীৰ মিলনৰ অৰ্থে পূজা অৰ্চনা আগবঢ়ায় আৰু তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হয়। তাকে দেখি ৰজাই সেই স্থানৰ মহত্ব দেখি বিস্মিত হ'ল আৰু তেওঁ তাতেই স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি সংকল্পবদ্ধ হয়। পিছত সেই স্থানৰ খননত তাত এক প্ৰাচীন মন্দিৰৰ অৱশেষ উদ্ধাৰ হ'ল। ৰজাই সেই ভগ্নাংশশেষৰ ওপৰতে ইটাৰে এটা নতুন মন্দিৰ নিৰ্মাণ কৰি দিছিল।
আৰু প্ৰতিটো ইটাতে এক ৰতি সোণ প্ৰদান কৰিছিল বুলি জনশ্ৰুতি আছে পিছত আকৌ 1553 চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰ ধ্বংস কৰে তাৰ পিছত এই মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল বিশ্বসিংহৰ পুত্ৰ কোচ নৃপতি মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে তেওঁলোকে নিৰ্মাণ কৰা যি ৰূপ আমি আজিও দেখা পাওঁ কামাখ্যা মন্দিৰৰ এই ভিডিঅ'টো আপোনাৰ বাৰু কেনে লাগিল আপুনি বাৰু কামাখ্যা মন্দিৰ দৰ্শন কৰি পাইছেনে কমেন্টত নিশ্চয় জনাব ধন্যবাদ